ৰাধে ৰাধে। আজি আমি দৰ্শন কৰিব আহিছোঁ উত্তৰ প্ৰদেশৰ মথুৰা জিলা অন্তৰ্গত বৰছানা নামেৰে ঠাইত, য'ত ৰাধাৰাণী মন্দিৰ আছে। যিটো মন্দিৰত ৰাধাৰাণী মাকে ৰাধাৰাণী কোলাত লৈ থকা মন্দিৰ হয় এইটো। আপোনালোকে চাই খুবেই ভাল পাব। আহক আমি একেলগে মন্দিৰটো দৰ্শন কৰোঁ। বাহ, কিমান ধুনীয়া মন্দিৰ আৰু কিমান ডাঙৰ ঠাই হয়, কিমান হাজাৰ বছৰ মন্দিৰ হয়। তো মন্দিৰৰ অলপমান পৰিক্ৰমা কৰিয়ে লওঁ। কীৰ্তি মন্দিৰ। পৰিক্ৰমা কৰি লোৱাৰ পিছত ভিতৰত সোমাম। ইমান পুৰণা পুৰণা মন্দিৰ, বাহ, দেখিয়ে ভাল লাগিছে। আপোনালোকেও মোৰ লগতে পৰিক্ৰমা কৰিব পাৰে। এই ছাইডটো বন্ধ হৈ আছে, পিছৰ ছাইডটোত আছে। বহুত মানুহৰ ভিৰ হৈছে, আপোনালোকে চাব পাৰে। দিনতো ৰ'দ দিছে পুৰা ইয়াত। তো পৰিক্ৰমা মই কৰিলোঁ। তো এতিয়া ভিতৰত সোমাব ট্ৰাই কৰোঁ। তো মন্দিৰৰ ভিতৰত সোমাব ওলাইছোঁ, কিন্তু জানিব পৰা মতে ইয়াত আৰু ফটো ভিডিঅ' বনোৱা মানা আছে। তো আপোনালোকে দেখা পাইছে ইয়াত যিবোৰ টাইলছ লগোৱা হৈছে, যিবোৰ পাথৰ লগোৱা হৈছে, এইবোৰ হৈছে গ্ৰেনাইট পাথৰ। ইয়াত যিমান ৰ'দ দিলেও এইটো গৰম নহয়। আপোনালোকে এতিয়া দেখা পাইছে বহুত ৰ'দ দি আছে। তো যাৰ ফলত এইটো গৰম হ'ব লাগিছিলে, কিন্তু গৰম হোৱা নাই, বহুত ঠাণ্ডা, মানে নৰ্মেল হৈ আছে। আপোনালোকে দেখা পাইছে। তো এতিয়া মন্দিৰৰ ভিতৰত আমি সোমালোঁ। তাত ভিডিঅ' বনোৱা মানা আছে। চ' বাহিৰত এতিয়া ওলাই আহিলোঁ। এতিয়া আমি নন্দগাঁও যাওঁ আৰু। তো ভিডিঅ' চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰিব। ৰাধে ৰাধে।